খেলৰ সময়ত খঙাখঙি হ'ব নাপায় সকলোৱে মিলিজুলি যেনেকৈ পাৰে আগুৱাই যাবলৈ কাৰণে চেষ্টা কৰোঁ। ধৰি যি খেল প্ৰতিযোগিতা ইয়াত আৰম্ভ কৰা হৈছিলে আৰু সেই প্ৰতিযোগিতাত মই আহি পেলাই ইটাখন কাটি গৈছিলোঁ আৰু যি প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিলে সেই প্ৰতিযোগিতাত সকলো ইয়াত বিশেষকৈ মই ধন্যবাদ দিছোঁ আমাৰ যি ডিপুটা কমিটিয়ে খেল এখন পাতিছে আৰু সেই খেল আজি ফাইনেল খেল হৈ আছে, চূড়ান্ত ফাইনেল খেল। আৰু আমি দেখিবলৈ পাইছোঁ দুটা টিমো ইয়াত সোনাজুলি টিম, সোনাজুলি চাহ বাগিচা আৰু আমাৰ দয়ালপুৰ নগাঁও টিম বহুত ধুনীয়া খেলি আছে। আৰু লগতে আমি চাইছোঁ যে আমি এই খেলৰ প্ৰতিযোগিতা যি চাই আছোঁ বহুত মানে ধুনীয়াকৈ খেলি আছে আৰু স্পীডত খেলি আছে। আৰু মই আশা কৰোঁ ভৱিষ্যতে যাতে এই টিমকেইটা আগলৈকে খেলিব পাৰে, কাৰণ সিহঁতৰ খেল চাই পেলাই অনুভৱ এটা কৰিব পাৰিছোঁ যে আমাৰ গাঁৱৰ মানুহ ইমান ধুনীয়াকৈ খেলিব পাৰে, বাগানৰ মানুহ ইমান ধুনীয়াকৈ খেলিব পাৰে। আমি নিশ্চয় আশা কৰিছোঁ যাতে এই খেলুৱৈকেইটা আগলৈকে আৰু ধুনীয়াকৈ খেলিব আৰু এদিন নহ'লে এদিন ডিষ্ট্ৰিক্ট লেভেল বা ষ্টেট লেভেলত খেলিব পাৰিব, তাৰে মই আশা কৰিছোঁ। কমিটি এই ডিপুটা আৰু সোনাজুলি টিমটো আজি মই খুব এই ইয়াত পৰিচালনা কমিটিয়ে মোক নিমন্ত্ৰণ কৰি মাতি আনিছে, খুব ধন্যবাদ দিছোঁ। আৰু লগতে এই দুয়োটা দলে আমাৰ আজিৰ খেলটোত আজি কিমান তাৰিখ আছিলে 1 অক্টোবৰৰ যিটো খেল আৰু আমাৰ যিবিলাক দৰ্শকক ভালকৈ খেলখন খেলি দৰ্শকক দেখুৱাই দি আমাৰ দৰ্শকক ধুনীয়াকৈ যে দেখুৱাই প্ৰদৰ্শন কৰে, ইয়াৰ কাৰণে মই খেলুৱৈসকলক ধন্যবাদ দিছোঁ। তেওঁলোকৰ কাৰণেও মোৰ ধন্যবাদ থাকিল। আজিকালি খেলৰ লগতে আমাৰ নিজৰ পৰিপাটিটো আৰু লগতে গাঁওখন আৰু লগতে দলটোক আগুৱাই নিব পাৰিব। সকলো ৰাইজে আগুৱাই নিবলৈ চেষ্টা কৰে আৰু প্ৰত্যেক অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক বা অন্য ল'ৰা ছোৱালীক হ'লেও যাতে এই ফুটবল খেলাই হওক, কাবাডী খেলাই হওক, ক্ৰিকেট খেলাই হওক, যিকোনো খেলাতে যাতে আগুৱাই নিব পাৰে, মোৰ ফালৰ পৰা সকলো ৰাইজকে মোৰ ফালৰ পৰা অনুৰোধ থাকিল। আৰু লগতে ফুটবল খেলৰ সময়ত খঙাখঙি হ'ব নাপায় সকলোৱে মিলিজুলি যেনেকৈ পাৰে আগুৱাই যাবলৈ কাৰণে চেষ্টা কৰিব লাগে। আৰু পিছলৈকে আমি আৰু খেল পাতিম। এই খেলত যাতে আপোনালোকক বা তোমালোকক আমি পুনৰাই পাম বুলি আশা কৰি মোৰ বক্তব্যটো ইমান